নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মণ্টু মেধি আৰু আপোনালোকে চাই আছে মিষ্টাৰ ফাংচন ইউটিউব চেনেল। ফ্ৰেণ্ডছ, ভিডিঅ'টো বনোৱা কিছু দেৰি হ'ল। মোৰ কিছু শাৰীৰিক অসুস্থতাৰ বাবে মই এইকেইদিন ভিডিঅ' দিব পৰা নাই। আৰু ইতিমধ্যে আপোনালোকে হয়তো গমেই পাইছে, অসম পুলিচ যিটো SLPRB ৱেবছাইট আছে, তাত ইতিমধ্যে APRৰ যিখন নটিচ প্ৰকাশ পাইছে, সেইখন হয়তো আপোনালোকে সকলোৱে দেখিছেই। আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন হৈছিল 2020 চনতে, আৰু ইতিমধ্যে তাৰ অহা কাইলৈৰ পৰা এডমিট কাৰ্ডো ডাউনলোড হ'ব। গতিকে যিসকল কেণ্ডিডেটে ইয়াত এপ্লাই কৰিছিল, তেওঁলোকে নিজৰ নিজৰ এডমিট কাৰ্ডসমূহ অহা কাইলৈৰ পৰা ডাউনলোড কৰি ল'ব। আৰু তাৰ লগতে বহুতো বন্ধু বান্ধৱে মোক সুধি আছে যে ফৰেষ্ট গাৰ্ড আৰু জেল ৱাৰ্ডাৰ কাৰণে যিসকলে এপ্লাই কৰিছিল, তেওঁলোকৰ এডমিট কাৰ্ড আহিবনে নাই। আৰু যদি আমি ইয়াৰ পৰা চাব যাওঁ, ইয়াৰ ওচৰে পাঁজৰে যিহেতু সেইকেইটাৰো এপ্লিকেশ্যন অনলাইন হৈছিল, গতিকে আপোনালোকে নিশ্চিন্ত থাকক, তাৰো অতি সোনকালে আৰু হয়তো কিছুদিনৰ ভিতৰতে নটিচ প্ৰকাশ পাব। হয়তো জেল ৱাৰ্ডাৰ নাইবা ফৰেষ্ট গাৰ্ড দুইটা বেলেগ বেলেগকৈ হ'ব, যিহেতু ইয়াৰ নিশ্চয় দুইটাৰ ভিতৰত এটা নটিচ প্ৰকাশ হ'ব। গতিকে যিসকলে প্ৰেক্টিছ কৰি আছে, তেওঁলোকে প্ৰেক্টিছ কৰি থাকক, আৰু হয়তো কম দিনৰ ভিতৰতে তাৰ নটিচখন প্ৰকাশ পাব আৰু আপোনালোকে তাৰ PST আৰু PET দিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিলে আজিলৈ ইমানেই। আৰু বহুত দিনৰ পৰা মোৰ শাৰীৰিক অসুস্থতাৰ বাবে মই ভিডিঅ' দিব পৰা নাই।